বন্ধু বান্ধৱীসকল আপোনালোকৰ আমাৰ চেনেল হোমছুইট হোমলৈ স্বাগতম জনাইছো। যেহেতু এই 21 দিনলৈকে আমি ঘৰতে গৃহবন্দী হৈ থাকিব লাগিব, গতিকে এই সময়ছোৱাত আমাৰ আমনি লগাটো স্বাভাৱিক কথা। গতিকে এই সময়খিনিত আমি কিদৰে আনন্দপূৰ্ণ আৰু আমি কি কাম কৰিলে আমি নিজকে ব্যস্ততা হৈ ৰাখিব পাৰিম তাৰে বিষয়ে মই আজি এই ভিডিঅ'টো আগবঢ়াইছো, আপোনালোকে সম্পূৰ্ণকৈ চাব। এক নম্বৰতে আপোনালোকে বঢ়িয়া মাইণ্ড ফ্ৰেছ গান শুনক। মইতো আজি দিনটো পুৰা গান শুনিছো, লাউড মিউজিকত ধুনীয়া ধুনীয়া গান শুনক আপোনালোকৰ মন পচন্দৰ, যিটো গানে আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ কৰে। 2 নম্বৰতে আপোনালোকে যিহেতু কোনোবাই লিখি ভাল পায়, কোনোবাই পঢ়ি ভাল পায়, কোনোবাই আকৌ কবিতা কাহিনী উপন্যাস এইবিলাক পঢ়িও ভাল পায়, লিখিও ভাল পায়। গতিকে এই 21 দিনৰ ভিতৰত কিবা নতুনকৈ আপোনালোকে কবিতা নহ'লে কাহিনী বা কিবা এটা গল্পকে আপোনালোকে সৃষ্টি কৰকচোন লিখি পেনে। 3 নম্বৰতে আপোনালোকৰ হাতৰ কাম, আপোনালোকে যদি ঊল গুঠি ভাল পায়, আপোনালোকে যদি কিবা বনাই ভাল পায়, কিন্তু আপোনালোকে এতিয়া খাদ্য অপচয় নকৰিব আকৌ দেই। গতিকে আপোনালোকৰ যি মন যায় আপোনালোকে আজিকালি ইউটিউবত চাব পাৰে, ধুনীয়া ধুনীয়া হাতৰ কাম আছে, হাতৰ শিল্পৰ কামবিলাক আছে। আপোনালোকে বাঁহ বেতৰে হওক নতুবা গছ গছনি আপোনালোকে ৰুব পাৰে, আৰু আপোনালোকে কাৰ্ডবৰ্ডেদি আপোনালোকে ধুনীয়া ধুনীয়া ঘৰ সজোৱা বস্তু বনাব পাৰে। এই সকলোবোৰ কাম আপোনালোকে ইউটিউবৰ পৰা চাইও শিকিব পাৰে, আৰু নিজে যিখিনি জানে সেইখিনিও কৰক, ধুনীয়া সময় এইখিনি। 4 নম্বৰতে গৃহিণীসকলেতো আমি প্ৰত্যেক দিনাই কাম কৰোৱেই, গতিকে এতিয়া আৰু সুন্দৰ সময়, কাৰণ মানুহজন ঘৰতে থাকিব, সকলোবিলাক ঘৰতে থাকিব। গতিকে সকলোৱে মিলি ঘৰটো ধুনীয়াকৈ পৰিপাটিকৈ চাফ চিকুণ কৰক। ধূলিৰ পৰা, যিহেতু এইখিনি সময় ধূলিৰ পৰা আমাৰ বহুতো ইনফেকশ্যন হয়, গতিকে ঘৰৰ সকলো চুক কোণ, আপোনালোকৰ টাব নতুবা আপোনালোকে চিলিং ফেন যি আছে সেই সকলোবিলাকে আপোনালোকে চাফ চিকুণ কৰি ঘৰটো সুন্দৰকৈ সজাই ৰাখক। 5 নম্বৰতে সন্তানটোক যিহেতু আপোনালোকে পিতৃ মাতৃয়ে সদায় সময় দিব নোৱাৰে, কিন্তু এতিয়া চাওকচোন কি ধুনীয়া সময়। এই সময়খিনিত আপোনালোকৰ সন্তানটোৱে যি ভাল পায় তাৰ ওপৰত আপোনালোকে দুয়োটাই যোগদান কৰক। যদি নাচ ভাল পায় তাৰ লগত নাচক, গান গাওক, তাৰ লগত খেলক। ধুনীয়াকৈ ঘৰতে আপোনালোকে পিতৃ মাতৃয়ে শিশুটিৰ লগত উপভোগ কৰক। তাৰ নিজৰ মন মগজ সকলোবিলাকেই তাৰ ভাল লাগি থাকিব, আৰু পঢ়া শুনাৰ যিটো বিষয়ত তেওঁলোকে শিশুসকল কেঁচা, সেই বিষয়টোৰ ওপৰত আপোনালোকে এইকেইদিন শিক্ষা দিয়ক। 6 নম্বৰতে আপোনালোকে যিহেতু নাৰীসকলে বিশেষকৈ নিজৰ লগত আপোনালোকে সময় দিব একেবাৰেই নোৱাৰে, কিয়নো ঘৰখনৰ সদায় কাম থাকে। গতিকে এই সময়খিনিত আপোনালোকে নিজৰ যতন লওক। আপোনালোকে চুলিত হেনা কৰক, ফেচিয়েল কৰক, নখত নেইল পলিচ লগাওক, মেনিকিউৰ পেডিকিউৰ ঘৰতে কৰক। ধুনীয়াকৈ আপোনালোকে ইউটিউবত চাব পাৰে, মেহেন্দি যদি আঁকিব বিচাৰিছে ঘৰতে মেহেন্দি আঁকক। এনেকুৱাবিলাক কাম কৰি থাকিবচোন, এইকেইদিন এই বিৰক্তিকৰ লগাৰ সময়খিনি খুব ভাল লাগি আহিব। 7 নম্বৰতে আপোনালোকৰ ঘৰত যদি কুকুৰ বা মেকুৰী আছে, এইকেইদিন তেহেঁতৰ লগতো সময় কটাওক। যিহেতু আপোনালোকে কোনোবা এজনহে ঘৰত থাকে সিহঁতক সময় দিবলৈ, এতিয়া দুজনে লগ হৈ সিহঁতৰ লগতো খেল ধেমালি কৰক। আৰু সিহঁতৰ যিহেতু এই সময়ছোৱাত বহুতো নোম সৰে, সেই নোমবিলাক আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰক, আৰু জীৱ জন্তুটোক এতিয়া আপোনালোকে ভালকৈ শুশ্ৰূষা কৰক। 8 নম্বৰতে আপোনালোকে ডায়েৰী লিখক। আপোনালোকে ডায়েৰী লিখিলে এতিয়া যিখিনি সময়ৰ বিষয়ে আপোনালোকে লিখিব, ভৱিষ্যতলৈ যেতিয়া আপোনালোকে ডায়েৰীৰ পাত লুটিয়াব, তেতিয়া এই ভয়াৱহ সময়খিনিৰ কথা আপোনালোকে মনলৈ নানিলেও সেই সময়খিনিত যে আমি পৰিয়ালৰ সৈতে কিদৰে কটাইছিলোঁ, কিমান মধুৰ সময় আছিলে, কিমান ধুনীয়া সময় আছিলে, সেই সময়খিনিৰ সেই স্মৃতি আকৌ পুনৰ ৰোমন্থন কৰিব পাৰিব। 9 নম্বৰ আপোনালোকে যিহেতু ব্যস্ততাপূৰ্ণ জীৱনত কাৰোলৈ ফোন কৰিবলৈ সময় নাথাকে, আৰু সকলোৱে গালি দিয়ে, আজিকালি মোবাইল থাকি ফোন এটা নকৰ ন। গতিকে এই সময়ছোৱাত আপোনালোকে ঘৰৰ মানুহক হওক বা বন্ধু বান্ধৱীয়ে হওক তেওঁলোকলৈ ফোন কৰক, আৰু পুৰণি কথাবিলাক আলোচনা কৰি নষ্টালজিয়া হৈ পৰক, আৰু ঘৰৰ খুৰা খুৰী পেহা পেহী সকলোৰে খবৰ লওক, আৰু তেওঁলোকক ঘৰতেই থাকি ছেফ হৈ থাকিবলৈ কওক। 10 নম্বৰতে যিমান মন যায় কাপোৰ আছে সকলোবিলাক কাপোৰ উলিয়াই প্ৰত্যেক দিন এদিনতে নকৰিব, আকৌ ভাড়াঘৰ থকা মালিকে আপোনালোকক দিব। গতিকে আপোনালোকে প্ৰত্যেক দিনাখনেই অলপ অলপকৈ কাপোৰ কানিবিলাক ধুই থাকক। যিহেতু বিহু আহিছে, আমি বিহু ফাংচন নাপাতিলেও আমি বিহুটো পাতিবই লাগিব। গতিকে বিহুৰ আগতীয়াকৈ যা যোগাৰ যিহেতু আমি ঘৰতেই কৰিব লাগিব, সেইবাবে এতিয়াই আপোনালোকে কাপোৰ কানি ধুই ঘৰটো চাফ চিকুণ কৰি ৰাখক। আৰু শেষত সকলো ভালে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এই ভয়াৱহ সময়খিনি সোনকালে পাৰ হয়, আৰু সেই আগৰ দিনবোৰ আমি যাতে পুনৰ ঘূৰাই পাওঁ। ধন্যবাদ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্টছ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।